Hey guys, good morning আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। এতিয়া বাজিছে ৰাতিপুৱা 8:30 আৰু ইয়াছ ৰাতিপুৱা টোপনিৰ পৰা উঠিয়ে ডাইৰেক্ট আপোনাৰ ফটকা লৈ ওলাইছে আজিও। আমাৰ ইয়াছ মানে সদায় ৰাতিপুৱা দেৰিকৈ উঠে, আজি অলপ জল্দিয়ে উঠিলে 8:30 মানে অলপ জল্দি উঠিছে, কিন্তু 9টা 9:30 কেতিয়াবা 10টাও বাজি যায়। মানে ৰাতিও বহুত দেৰিকৈ হয়, যদিও ডাঙৰ হৈছে, এতিয়া 4 বছৰ হৈছে পাৰ হ'ল। কিন্তু তথাপি ৰাতি 1-2টা মানতহে শুয়ে আৰু উঠেও বহুত দেৰিকৈ 9টা 10টা মানত উঠে। সেইটো কাৰণতে মোক ঘৰৰ চবেই গালি পাৰি থাকে। মই কি কৰিম কওকচোন, মই যদি যাক জোৰ কৰি টানিও উঠাওঁ তাৰ পাছতো সি শুই যাব, নহ'লে আকৌ আধা ঘণ্টা 1 ঘণ্টামান কান্দিব, তাতকৈ শুই থকাই ভাল। সেইকাৰণে মই শুয়ে থাকিব দিওঁ। মই জানো যে পাছত সি লাহে লাহে ঠিক হৈ যাব। আৰু এয়া কথা পাতোতে সিহঁতৰ ফটকা ফুটোৱা হৈ গ'ল বাপেক-পুতেকৰ। তো ইফালে আকৌ কাপোৰ দেখিবলৈ পাইছে, এইবোৰ হৈছে দাদাৰ আলনাৰ কাপোৰ আৰু মাজে মাজে বেড কাভাৰো আছে। তো আধা কাপোৰ ভিজাই দিছোঁ চাৰ্ফত, 2 বাল্টিমান ভিজাইছোঁ আৰু এতেও আছে কাপোৰ। মানে দাদাৰ আলনাত যিমান কাপোৰ আছে চব ওলাই আনিছোঁ আজি ধুবৰ কাৰণে। মাজতে আকৌ আমাৰ মাহীৰ ল'ৰাও আহিছে, জাহাংগীৰ দাদাতো, সিও মোৰ লগত বহুতো হেল্প কৰি দিলে মোক। আপোনাৰ দৰ্জা খিৰিকীও লগত থাকি কেনে মুচি দিলে, যিমান দৰ্জা খিৰিকী আছে ঘৰৰ চব মুচি দিলে। মানে ঘৰৰ চবেই ব্যস্ত, কোনেও মানে বহি থকা নাই। ইফালে এয়া আপোনালোকে চাইয়ে গমেই পাইছে। আৰু বিয়া বুলি ক'লেতো যে কিমান কাম থাকে ঘৰত, কাম মানে শেষেই নহয়, যিমানেই কৰোঁ সিমানেই ওলাই থাকে, যিমান কৰোঁ সিমান ওলায়ে থাকে। আৰু খোৱা বোৱা কৰাৰ কাৰণেও কাৰো টাইম নাই। আৰু আমাৰ লগত জেহেৰুলো আছে, জেহেৰুলো হেল্প কৰি দি আছে। আকৌ ইফালে পুখুৰীৰ মাছ বিক্ৰী কৰিছে, বিক্ৰী কৰোঁতে মানে আপোনাৰ মাছ বেপাৰীও 2জন আহিছে, আহি কিনে মাছ মাৰি আছে, লগতে সিহঁতো আছে আমাৰ। তো এয়া হৈছে আমাৰ পুখুৰীৰ মাছ আৰু কি আপোনাৰ বোকাই দেখা পাইছোঁ খালি। আৰু ইফালে ইয়াৰ তলত নামাৰ কাৰণে কান্দি আছে, কোনেও তাক তলত নমাই দিয়া নাই। ৰ'দ দিছে বহুত, সেইকাৰণে তাক নমাই দিয়া নাই কোনেও তলত। তাৰপাছত মই কথা পাতোতে মোৰ কাপোৰ ধোৱাও হৈ গ'ল। এয়া চাওক কিমান কাপোৰ ধুইছোঁ মই। আৰু আমাৰ গৰুটো ধুনীয়াকৈ বহি আছে, সেয়া মানে কাপোৰ মেলাৰ জাগা নাই কাৰণে আণ্টিহঁতৰ বাহত মায়ে মেলি দি আহিছে, বিছনা চাদৰ আকৌ দাদাৰ পেঞ্চনো মেলি দিছে। আৰু ইফালে আমাৰ নানীয়ে ৰ'দত আপোনাৰ জলকীয়া শুকাব দিছে। নানীও আহিছে ঘৰত, নানীৰ আৰু কি কাম, এইবোৰে বিচাৰি থাকে ক'ত কি আছে ৰ'দত দিব পৰা। আকৌ সেইফালে আমাৰ ইয়াৰ গৈছে, মানে আণ্টিৰ তাতে গৈছে, যাই কিনে মানে আইচক্ৰীমে নাকি বৰফ আণ্টিক মানে ধৰিছে লাগেই। তো আণ্টিয়ে সেয়া দি আছে। মই আকৌ গা ধুবৰ কাৰণে ওলাই গ'লোঁ। গা চা ধুই মেলি কেনে মানে বজাৰত যাব লাগিব, কাম আছে অলপমান। তো বজাৰত আহি গ'লোঁ আমি তিনিও, ইয়াছো আহিছে আজি আমাৰ লগত। ইয়াছ আহিব খোজা নাছিল, কিন্তু জোৰ কৰি টানি লৈ আনিলোঁ, কাৰণ ঘৰত বহুতো মানে ল'ৰা ছোৱালী আছে, ফটকা চটকা ফুটাই আছে। তো মায়েও কাম কৰি আছে, সেইকাৰণে লৈ আনিলোঁ। চোৱাৰ মানুহ নাই তাক। মানে শ্ব'কেছ এটা লাগে দাদাৰ ৰুমৰ, শ্ব'কেছ আগতে অৰ্ডাৰ দি থৈ গৈছিলোঁ দাদাৰ ইয়াতে, বনোৱা হৈছে বোলে শ্ব'কেছ। তো সেইটো কাৰণেতে আজি নিব আহিলোঁ। আৰু লগতে আলনা এখনো লৈ যাম ষ্টীলৰ। আৰু শ্ব'কেছখন মানে ইয়াতে নাই, যোন জেগাত মানে দাদাহঁতে বনায় তো তাতেই আছে শ্ব'কেছটো, তাৰ পৰা নিব লাগিব। আৰু আমাৰ গাড়ীখনো মানে তাতে পঠাব লাগিব। আৰু সৰু সুৰা বহুত কিবা কিবি বজাৰ কৰিবলগীয়া আছে, তো সেইখিনিও নিবৰ কাৰণে আহিলোঁ। মানে এইকেইদিন সদায় বজাৰত আহি আছোঁ আজি এসপ্তাহ ধৰি, মানে সদায়ে আহি আছোঁ বজাৰত। এতিয়া মোৰেই লাজ লাগি আছে যে দোকানীহঁতে কিবা মানে ভাবিবই নেকি যে ই পাগলে হ'ল নেকি, ইমান যে বজাৰত আহি আছে। কিন্তু কি কৰিম আৰু উপায় নাই, ঘৰততো আৰু বেলেগ মানুহ নাই না। ইফালে আকৌ পইচা হিচাপ কৰি আছে, পে'মেণ্ট কৰিব। আপোনাৰ যাই কেলে আলনা এখন আৰু শ্ব'কেছ দুয়োটা মিলি আপোনাৰ 9,500 মান পৰিল। আৰু শ্ব'কেছখন আপোনাৰ প্লাইউডৰ হয়। তো এয়াই হৈছে শ্ব'কেছ। মই মানে যোনটো দেখা পাইছিলোঁ, কিন্তু সেইটো অলপমান কালাৰটো ডাঠ আছিলে আৰু অলপ অৰেঞ্জ কালাৰৰ নিচিনা আছিল। এইটো ইমান মানে কালাৰটো উজ্জ্বল নহয়, তো চলিব আৰু।